নমস্কাৰ, আপোনালোকক সকলোকে পাপৰজাতা চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই চাবলৈ আহিছোঁ হেঙুল থিয়েটাৰ। আজি আছে আকৰিতাৰ পগলাময়, আৰু এই নাটখন ময়ো উপভোগ কৰোঁ আৰু আপোনালোককো তাৰে কিছু দৃশ্য দেখাম আপোনালোকক। আৰু এয়া নৃত্য নাটিকা চলি আছে প্ৰথম। বৃহস্পতি তুংগত থাকিলে সকলো ৰজা। মই শনিক মূৰত হৈ শোভাযাত্ৰা কৰা শনি মহাৰাজ ৰাজা। ভুল কৰি চৰি কবি, ক্ষমা পাবি। ভুল নামানিবি, নৰক যাবি। কবি নে নৰকৰ টিকেট কনফাৰ্ম কৰো? কৰি দিলো। আজি মই কৈছো ককা, চৰি। মাথা মালিচ কৰবা তাৰমানে মই কালিব লাগে কামো কি বুলি আজিলৈকে মোলে ছোৱালী জন্ম খোৱা নাই বুলিয়ে কানো হা 1 2 3 লজ্জা লাগে শেষ আজি মই কৈছো ককা, চৰি। মাথা মালিচ কৰবা তাৰমানে মই কালিব লাগে কামো কি বুলি আজিলৈকে মোলে ছোৱালী জন্ম খোৱা নাই বুলিয়ে কানো হা 1 2 3 লজ্জা লাগে শেষ আৰু
দৰ্শক চকী মূৰত ল'বলগীয়া হৈছে। আৰু এয়া গোটেই মানে মানুহবোৰে এতিয়া ভাবি আছে যে কি কৰোঁ, একেটাটো তলতে সোমাই গ'ল। বৰষুণৰ বাবে আজি নাটখনি আগবঢ়াই নিয়া নহ'ল। আৰু এয়া ৰবিদাৰ সৈতে তেওঁলোকৰ লগত কথা পাতিব খুজিছিল, কিন্তু বৰষুণ দিয়াৰ বাবে তেওঁলোক যাব লগা হ'ল। আৰু এয়া দেৱাশ্ৰী বাৰ সৈতে